কি হৈছে ইমান মাংস যে আজি নাকানিবা জীৱনটো হাঁহিয়ে কালি কান্দোনে নহয় মাংস 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 বৰ্তাই আজি চাকৰিকালৰ অন্তিম দিন কোনোদিনে এই আনন্দ মই উপভোগ কৰিব নোৱাৰিম। হাই এভৰিৱান, মই চন্দনে আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ মোৰ চেনেল চন্দন ব্লগলৈ। চ' আজি এটা স্পেচিয়েল দিন, স্পেচিয়েল অকেজন। আমাৰ ফ্ৰেণ্ড সকলোৱে জানেই চাগে, প্ৰবাল শুনিছে চাগে, ভিডিঅ'ত দেখিছে চাগে। প্ৰবালৰ দেউতাকৰ আজি তাৰমানে চাকৰিকালৰ শেষ দিন। তো সকলোৱে আমি তেওঁক তাৰমানে বিদায় দিবলৈ আহিছোঁ জীৱনৰ শেষ দিন হিচাপে চাকৰিকালৰ। চ' মোৰ লগত আছে মোৰ ফ্ৰেণ্ড চিত্ৰ আৰু এইফালে আছে মানস। এইফালে আহা, মানস আছে। আৰু ব্লগটো ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰোঁ, চাই থাকিব। আগত বহুত ইণ্টাৰেষ্টিং আহি আছে স্কিপ নকৰাকৈ। চ' আহক আজি ব্লগটো আৰম্ভ কৰোঁ। আজি মাংস আৰু মাংস এয়া চাওক ব্ৰ, কি হৈছে ইমান মাংস যে আজি আমাৰ এইফালে দেৱাশী চাইডি আছে। হাই এটা কৈ আজি মাংস খাম আৰু মাংসই খাম লাষ্টলৈকে, তাৰপিছত ইমান নাখাওঁ ন। ত' মাংস লগতে আছে দেৱাশী চাইডি আমাৰ ইয়াত, আৰু লগতে সহায় কৰি আছে আমাৰ ইয়াত লগতে আছে মানৱ চিত্ৰপতি। চব আমি সকলো একেলগে আছোঁ তাৰমানে আজি। ত' লাষ্টলৈকে চাই থাকিব, ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আৰু যিজনৰ কাৰণে আমি আহিছোঁ তাৰমানে প্ৰবালৰ দেউতাক, তেওঁ কথা পাতিম তেওঁৰ লগত। ত' চাই থাকক ভিডিঅ'টো। ত' আমাৰ হৈছে আমাৰ বৰ্তাৰ ল'ৰা আৰু আমাৰ এইফালে প্ৰবাল। ত' আজি কেনেকুৱা অনুভৱ হৈছে তোমাৰ দেউতাৰ তাৰমানে আজি লাষ্ট দিন শিক্ষকতা জীৱনৰ? তোমাৰ কেনেকুৱা অনুভৱ হৈছে? বেয়াটো লাগিব, বেয়াটো চবই লাগিব। চ' মাংস পিচ নাকানিবা, জীৱনটো হাঁহিয়ে কালি কান্দোনে নহয়। ত' মাংস টেষ্ট কৰা প্লিজ ব্ৰ, মাংস মাংস পাৰিছা নে তোমালোকৰ বিয়াখন ওচৰত থাকিছে আৰু বিয়াবোৰ বঢ়িয়া। খানা টাইম নাও ভাত খোৱাৰ টাইম। আজি আইটেম হৈছে ইয়াৰ মাংস, দালি। কেনেকুৱা পাইছে খাই বঢ়িয়া ন? আমি চাৰিটা ল'লোঁ। অঁ ইয়াৰ চোৱা, তোমালোক খাইছেনে ব্ৰ? অঁ খাওক। এইবোৰেই ভাল লাগে। মানে কি হৈছে এতিয়া আমাৰ অসমীয়া সমাজৰ এইবোৰেই তাৰমানে মেইন বস্তু। আৰু ঘৰৰ পৰা কিবা এটা বস্তু মাংগলিক কিবা এটা বস্তু কৰাৰ আগত, কৰাৰ পিছত এইবাৰ এনেদৰে আদৰা হয়। তেওঁ আমাৰ বৰ্তাকো আজি আদৰিছে। চাওক বহুত তাৰমানে ভাল লাগে। বৰ্তাই আজি চাকৰিকালৰ অন্তিম দিন। ত' আমি সকলোৱে আহিছোঁ, এনজয় কৰিছোঁ বহুত। ত' বৰ্তাৰ পৰা জানিব বিচাৰিম আজি আপোনাৰ তাৰমানে কেনেকুৱা অনুভৱ হৈছে জীৱনৰ চাকৰিকালৰ লাষ্ট দিন, তাৰ বিষয়ে দুআষাৰ কওক। আজিৰ দিনটো মই যিটো আনন্দ পাইছোঁ, হয়তো কোনোদিনেই এই আনন্দ মই উপভোগ কৰিব নোৱাৰিম। এয়া মোৰ কাৰণে পৰম সৌভাগ্য। প্ৰভু ভগৱন্তই আজি যিসকলে মোৰ ঘৰত আহি প্ৰতিদিন মোক আশীৰ্বাদ দিছে, সেইসকলকো ভগৱন্তৰ ঘোষণা। আৰু আমিও সকলোৱে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনাৰ পৰিয়ালটোৱে ভালে থাকক। আপোনাৰ চাকৰিকালৰ এতিয়া আগন্তুক যিবোৰ দিন আহিছে সকলোৱে সুখেৰে যাওক। বহুত বহুত ধন্যবাদ, আপোনাক বহুত শুভেচ্ছা। ধন্যবাদ। চ' আমাৰ অসমীয়া সমাজৰ বহুত তাৰমানে এইটো ভাল লগা এইটো দৃশ্য তাৰমানে। তেওঁলোকৰ গামোচা আমাৰ অসমীয়া মেইন, সেইকাৰণে গামোচাই সকলো সম্বৰ্ধনা বিদায় সকলো গামোচাৰে কৰা হয়। তো গামোচাৰ দি সকলোকে স্কুল ষ্টাফক তাৰমানে সকলোকে বিদায় দিছে নিজৰ ফালৰ পৰা সহ পৰিয়ালৰ লগতে। লগতে আমাৰ প্ৰবালো আছে।
এয়া প্ৰবালৰ মাক হয় ব'লা ব'লা প্ৰবাল যাওঁ দেই বাই 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 ব্ৰ অ'কে অ'কে যাওঁ বাই 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 আমি দোকানে যাম বাই বাই কিয় ব'লা বাই বাই কৃষ্ণ কৃষ্ণ এই ব্লগটো চাই লওক ইউটিউবত চাব মই দিম হা আৰু ভাল লাগিলে আজি দিনটো তাৰমানে কৃষ্ণ কৃষ্ণ সেইটোক দেখুৱা ফকৰটো